আপোনালোকে চাই আছে বৰ্তমান কিউৰিয়াছ এছাম নামৰ চেনেলটো খুব ভাল চেনেল এডুকেশ্যনেল চেনেল হয় ডিম্পু দা আহিছে আমাৰ জিতু আহিছে বি নেচাৰেল বি ৱাইল্ড আহিছে মানে কেচিটক আহিছে বহুত ভাল লাগিছে আৰু আমাৰ কিউৰিয়াছ আছাম দাদাও আহিছে বহুত ভাল লাগিছে আপোনালোকে যদি কিউৰিয়াছ আছাম নামৰ চেনেলটো চাই আছে প্লিজ ছাপোৰ্ট কৰক হেল্প কৰক ছাবস্ক্ৰাইব কৰক প্ৰেছ বেল আইকন কৰক মানে বেল আইকনটো প্ৰেছ কৰক হেল্ল' বন্ধুসকল আমি যাই আছোঁ এতিয়া সৰভোগলৈ সৰভোগত আমাৰ ডিম্পু দা আহিব আৰু লগতে জিতু মনি আহিব আৰু বিভিন্ন ইউটিউবাৰ আহিব আহক তেতিয়াহ'লে যাত্ৰাটো আৰম্ভ কৰোঁ আহি পালোঁ সৰভোগ আমাৰ লগত এয়া নৱনীত আছে তাৰপিছত জিতু মনি আছে আমাৰ জিতু মনি দা আৰু বি নেচাৰেল বি ৱাইল্ডৰ বি নেচাৰেল বি ৱাইল্ডৰ আমাৰ জ্যোতিবন দা আছে এই চাওক এই জোতা চোতা খুলি আছে জিতু দাই এই ভিতৰত সোমাব চাওক তাৰপিছতে আমাৰ নৱনীতাই সোমাইছিল ওলাই আহিল ডিম্পুৱে ভিতৰত আছে এই চাওক আৰু বহুত ইউটিউবাৰ আহিছে এই চাওক চাওক এইফালে আছে গোটেইখিনি দেখাই আছোঁ মই ফ্ৰেণ্ডছ বহুত ভাল লাগিছে আজি আকৌ মোৰ ছেকেণ্ড মিটআপ হয় এইটো আৰু আজি ডিম্পু দা আহিছে আমাৰ জিতু আহিছে বি নেচাৰেল বি ৱাইল্ড আহিছে মানে কেচিটক আহিছে বহুত ভাল লাগিছে আৰু আমাৰ কিউৰিয়াছ আছাম দাদাও আহিছে বহুত ভাল লাগিছে থেংক ইউ ছ' মাছ ফাৰ্ষ্ট অফ অল কাৰণ মিটআপটোত আহিছা ভাবা নাছিলোঁ ইমান কেইজন আহিব কোনোবা কেইজন আহিব বুলি ভাবিছিলোঁ কিন্তু দেখি ভাল লাগিল বহুকেইজনে আহিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আপোনালোকে যদি কিউৰিয়াছ আছাম নামৰ চেনেলটো চাই আছে প্লিজ ছাপোৰ্ট কৰক হেল্প কৰক ছাবস্ক্ৰাইব কৰক প্ৰেছ বেল আইকন কৰক মানে বেল আইকনটো প্ৰেছ কৰক এইটো নহয় যে আপোনালোকে কেৱল ভিডিঅ'টো চাব কেৱল ন'টিফিকেশ্যন পোৱাৰ কাৰণে প্ৰেছ কৰিব এইটো নহয় আপোনালোকে সদায় ভিডিঅ' চাই থকাৰ বাবে বা আপোনালোকে ছাপোৰ্ট কৰাৰ বাবে এনেকৈ সদায় মৰম দি যাওক তাৰে আশাৰে মানে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ আমাৰ লগত আছে ডিম্পু দাই চাওক ফটো উঠাই আছে শ্বুট কৰি আছে এই গোপ্ৰ দি শ্বুট কৰি আছে এই চাওক শ্বুট লৈ আহিল আপোনালোকে চাই আছে বৰ্তমান কিউৰিয়াছ এছাম নামৰ চেনেলটো খুব ভাল চেনেল এডুকেশ্যনেল চেনেল হয় আপোনালোকক কিবা কিবি নতুন নতুন জ্ঞান দিবলৈ চেষ্টা কৰে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব আৰু আমি আছোঁ বৰ্তমান সৰভোগৰ গৰখীয়া গোসাঁই থানত তো ইয়াৰ পৰা আপোনালোকক মই ক'লোঁ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে থেংক ইউ অলপ স্পীডত ক'লোঁ বেয়া নাপাব ফ্ৰেণ্ডছ মোৰ লগত আছে এতিয়া টেকনিকেল এনক্সিয়াছ চেনেলৰ অনাৰ মালেক উদ্দিন আমাৰ মালেক বুঢ়ো লিলি মাষ্টাৰ বুলি ক'লে সকলোৱে চিনি পাব আপোনালোকে লিলি মাষ্টাৰৰ কাৰণে পগলা চবে আমাৰ এই সৰভোগত আহিলে অলপ আহোঁতে দেৰি হ'ল ইয়াৰ মানে কিউৰিয়াছ আছাম নামৰ চেনেলটো আপোনালোকে চাব নিশ্চয় ভাল ভাল কণ্টেণ্ট বনায় আপোনালোকে চাব ময়ো মাজে মাজে চাওঁ আপোনালোকে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব কাৰণ এনেকুৱা আমাৰ চেনেল বহুত দৰকাৰ অসমত আমি ভাবোঁ যে অসমত এনেকুৱা চেনেল থকাটো দৰকাৰ আৰু যাতে আগবাঢ়ি যায়
এইখিনি লগত আছে এতিয়া কেচি টক্সৰ কিংকৰ চৌধুৰী আৰু দাদা কিবা কৈ দিব আমাৰ চেনেলৰ বিষয়ে অফক'ৰ্ছ আপোনালোকৰ চেনেলটো মই ৰিচেণ্টলি ভিজিট কৰিলোঁ বহুত ভাল লাগে ভিডিঅ'বিলাক আৰু সকলোকে মই কৈছোঁ যে প্লিজ ভিজিট কৰক চেনেলটো আৰু যিসকলে ভিজিট কৰিছে অলৰেডি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক একেলগে এইটো ভিডিঅ' চাই অন্ততঃ ছাবস্ক্ৰাইব কৰি দিয়ক বেল আইকনটো দবাই থৈ দিয়ক যাতে যিবিলাক নেক্সট ভিডিঅ' আহে তেতিয়াবিলাক চাব পাৰে আৰু এইবিলাক মজা মজা ভিডিঅ' পাই থাকিব আপোনালোকে আৰু বহুত ভাল লাগিব আৰু প্লিজ ৰিকুৱেষ্ট কৰিছোঁ এইবিলাক প্লিজ ছাবস্ক্ৰাইব সেইটোৱে কথা বঢ়িয়া কিউৰিয়াছ এছাম